Good morning, children. I'm your teacher, facilitator Thiramani Deka, coming up once again with a new lesson that is blending sounds. ধ্বনিৰ জোঁটনি কেনেকৈ হ'ব সেইটো বিষয়ে আজি আমি আলোচনা কৰিব ওলাইছোঁ. It is very important to learn to blend sounds in English. ইংৰাজী পঢ়িবলৈ হ'লে, ইংৰাজী শিকিবলৈ হ'লে, ইংৰাজী আমি কেনেকৈ ৰিড কৰিব পাৰোঁ কাৰো সহায় নোলোৱাকৈ, সেইটো কৰিবলৈ হ'লে আমি এই ব্লেণ্ডিং চাউণ্ডছটো শিকিবই লাগিব. এইটো আমাৰ কম্পালচৰি, নহ'লে আমি কেতিয়াও ইংৰাজী পঢ়িব নোৱাৰিম, হয়নে? চ' টু ৰিড নাও এতিয়া আমাৰ NEP 2021 কি কৈছে যে ছাত্ৰ ছাত্ৰীসকলে মিনিমাম পঢ়িব আৰু লিখিব পাৰিব লাগিব. প্ৰাইমাৰী স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে কমচে কম পঢ়িব আৰু লিখিব পাৰিবই লাগিব. গতিকে সেইটো কাৰণত আমি যেতিয়া আমি এই ধ্বনিবিলাক কেনেকৈ ব্লেণ্ড হয়, কেনেকৈ জোঁটাব পাৰোঁ, সেইটো শিকিব পাৰোঁ ইংলিছত, তেতিয়া আমি ইংলিছ অতি সহজতে পঢ়িব পাৰিম, হয়নে? ঠিক আছে, তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ. আৰু এটা কথা কৈ থওঁ ইয়াতে, সদায় কিন্তু প্ৰতিটো ক্ষেত্ৰতে, প্ৰতিটো শব্দতে কিন্তু এই ৰুলবিলাক অলপ একদম মানে ফ'ল' নকৰিব পাৰে কেতিয়াবা কেতিয়াবা. কিছুমান এনেকুৱা শব্দ পাবা যিবিলাক শব্দত এই ৰুলবিলাক নাখাতে, সেইটো বেলেগ কথা. কিন্তু আমি বেছিভাগ শব্দ যেতিয়া আমি পঢ়িব চাওঁ, তেতিয়াহ'লে এই ভাৱেলৰ ধ্বনিকেইটা আমি প্ৰথম, কনচনেণ্টৰ ধ্বনিকেইটা আৰু ভাৱেলৰ ধ্বনিকেইটা আমি প্ৰথম শিকিব লাগিব. কনচনেণ্টৰ ধ্বনিকেইটাটো অতি সহজ, কিন্তু ভাৱেলৰ ধ্বনিকেইটা আমি অভ্যাস কৰিলে গম পাই যাম. এটা ভাৱেল থাকিলে কি ধ্বনি হ'ব, দুটা ভাৱেল যদি একেলগে থাকে তেতিয়াহ'লে ধ্বনিটো অকণমান পাৰ্থক্য হৈ যায়, অকণমান বেলেগ হৈ যায়. ঠিক আছে, আমি আৰম্ভ কৰোঁ, তেতিয়া তোমালোকে ভালদৰে বুজি পাবা. আমাৰ ভাৱেল কি কি আছিলে? A-E-I-O-U, হয়নে? এইকেইটা হ'ল আমাৰ ভাৱেল. এতিয়া চাবা, মই মাতিম কে, চৰি, এতিয়া চাবা, মই মাতিম কে এ. কেৰ ধ্বনিটো কি আছিলে? কা. কা এ. এৰ ধ্বনিটো আছিলে এ. কা এ কে. এতিয়া ইয়াতে কি আছে? কে ই. কেতে কি? ক. কা. ইতে এ. কা এ কে. এইটো কিন্তু কি আছিলে? কা এ. কা এ. উচ্চাৰণবিলাক অলপ মন কৰিবা. কা এ কে. কা ই কে. কা আই. কে আই, তাৰমানে কে আইতে কি হ'ব? কা ই কি. ইয়াতে কে অ. কা অ ক. এইটো চাবা, বা এ বা. বি এ, তাৰমানে বি এতে কি হ'ব ধ্বনিটো? বা এ বে. বি ই বা এ বে. বি আই বা ই বি. বি অ বা অ ব. চৰি, এটা ৰৈ গৈছে হা, এটা এইটো চাইডে এটা ৰৈ গৈছে. কা উ. ইয়াতে কি আছে? কে ইউ. কা আ কা. বা আ বা. ইউৰ ধ্বনিটো মন কৰিবা, ইউৰ ধ্বনিটো কি হৈছে? ইয়াতে আ হৈছে,
কিন্তু কিছু কিছু ক্ষেত্ৰত ইউৰ ধ্বনিটো কি হয় ও হয় বেছিভাগ ক্ষেত্ৰতে আ হয় ওৰ ধ্বনিটো কি হৈছে আ বি ও বা আ বা বি ইউ বা আ বা এম এ মা এ মে এম ই মা ই মে সরি মা এ মে এম আই মা ই মি এম ও মা ও মা আ মা এম ইউ মা আ মা পি এ পা এ পে পি ই পা এ পে পি আই পা ই পি পি ও পা আ পা পি ইউ পা আ পা তাৰপিছত আছে এইটো লাইনত গা গা জি এ গা এ গে জি ই গা এ গে জি আই গা ই গি জি ও গা আ গা জি ইউ গা আ গা ঠিক আছে এইখিনি ধুনীয়াকৈ তোমালোকে শিকি ল'বা আকৌ এবাৰ মোৰ মুখে মুখে মাতি যাবা দেই মই পঢ়ি দিছোঁ আকৌ এবাৰ মোৰ মুখে মুখে কৈ যাবা প্ৰথমটো কি আছিলে কে এ কা এ কে কে ই কা এ কে কে আই কা ই কি কে ও কা আ কা কে ইউ কা আ কা নেক্সট লাইনটো চাবা পিছৰ শাৰীটো পঢ়ি যাবা দেই মোৰ মুখে মুখে বি এ বা এ বে বি ই বা এ বে বি আই বা ই বি বি ও বা আ বো বি ইউ বা আ বা এম এ মা এ মে এম ই মা এ মে এম আই মা ই মি এম ও মা আ মো এম ইউ মা আ মা পি এ পা এ পে পি ই পা এ পে পি আই পা ই পি পি ও পা আ পো পি ইউ পা আ পা জি এ গা এ গে সরি গা জি ই গা এ গে জি আই গা ই গি জি ও গা আ গো জি ইউ গা আ গা Thank you for today.